নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত বৰ বিশেষ একো নাই। মই গিৰ গৰু পুহিছোঁ বা মই কিছুমান মোৰ কাষ্টমাৰক গিৰ গৰু দিছোঁ। তো গিৰ গৰুবিলাকেনো কি গাখীৰ দিছে, কিমান গাখীৰ দিছে, সেইটোৰ ওপৰতে আজি আমি কথাখিনি পাতিম। মই দিয়া গিৰ গৰুবিলাকেনো গাখীৰ দিছে নে সঁচাই, নে এনেহে মানে কোৱা যায় গিৰ গৰুৱে গাখীৰ নিদিয়ে বা আমাৰ অসমত গাখীৰ নিদিয়ে। চাওক, চবতকৈ প্ৰথমে মই ক'ব বিচাৰোঁ, চবৰ ঘৰতে গিৰ গৰুৱে গাখীৰ নিদিয়ে। যেনে মোৰ ঘৰত সেই যিটো মানে মেইনটেনেঞ্চটো নাই, সেইকাৰণে মোৰ ঘৰত গিৰে গাখীৰ নিদিয়ে। কিন্তু মোৰ ঘৰত নহয়, বেলেগ কাৰোবাৰ ঘৰত মই যেনেকৈ ৰাখোঁ, মোতকৈ যোনে ভালকৈ ৰাখিছে, এটা ভাল পৰিৱেশত ৰাখিছে, তাৰ ঘৰত ভাল গাখীৰ দিছে। এক টাইমতে আপোনাৰ 9 লিটাৰ 10 লিটাৰকৈ গাখীৰ দিছে। এক টাইমতে আপোনাৰ 9 লিটাৰ 10 লিটাৰকৈ গাখীৰ দিছে। তো আপোনালোকে বৰ্তমান যিজনী গৰু চাই আছে, এজনী গৰু মই দিছিলোঁ তেজপুৰ ছাইডে। আৰু এই গৰুজনী ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট আছিলে তেতিয়া। আৰু তাই এতিয়া বৰ্তমান গাখীৰ আপোনালোকে বিশ্বাস কৰে নে নকৰে মই নাজানো, 2টা বাটা খীৰাই, অনলি 2টা বাটাত আপোনাৰ 6 লিটাৰ গাখীৰ ওলায়। তো টোটেল আপোনাৰ 2টা যদি মানে 4টা বাটা খীৰাই, তেতিয়াহ'লে আপোনাৰ 6 12 লিটাৰ গাখীৰ ওলায়। আৰু আগবেলা যিমান ওলায়, ভাটিবেলাও ছেইম সিমানেই গাখীৰ ওলায়। হয়, 1 লিটাৰ গাখীৰ কম হ'ব পাৰে, কিন্তু সিমানেই গাখীৰ ওলায়। কিন্তু সেই মানুহজনে গৰুজনীক সেনেকৈ নিখীৰাই, 2টা বাটাই খালী খীৰাই, বাকী 2টা আপোনাৰ পোৱালিটো খাব দিয়ে। আপোনাৰ 3মহীয়া পোৱালিটো কমচে কম এনেকুৱা লাগে কি এবছৰ ওপৰ হ'ল, পোৱালিটো এনেকুৱা ডাঙৰ হ'ল। তো সেইটোৱে হয়, গিৰ গৰুৱে গাখীৰ দিয়ে, সেই পৰিৱেশটো পাব লাগিব, সেই ছিষ্টেমত ৰাখিব লাগিব, নিশ্চয় গাখীৰ দিব। মোৰ ঠাইত নিদিব পাৰে, কাৰণ মই সেই পৰিৱেশটো দিব পৰা নাই। কিন্তু যোনে সেই পৰিৱেশটো দিছে, এজনী ফাৰ্ষ্ট টাইমে গিৰে তেওঁৰ ঘৰত যাই পেলাই 15 লিটাৰ ওপৰতে গাখীৰ দিছে। 15 লিটাৰ ওপৰতে গাখীৰ দিছে। আৰু একদম নৰ্মেল, একদম খাচেৰাকৈ যদি ৰখা যায়, তেতিয়াও 5 লিটাৰ 6 লিটাৰ গাখীৰ আৰামছে এজনী গিৰ গৰুৱে দিয়ে। একদম খাচেৰাকৈ, মানে একদমেই একোৱেই মেইনটেনেঞ্চ নাই। এতিয়া মই যেনেকৈ ৰাখিছোঁ সেনেকৈও যদি ৰাখে, তেতিয়াও মানে 5 6 লিটাৰ গাখীৰ বা 7 লিটাৰ গাখীৰ দিনটোৰ ভিতৰত আপুনি আৰামছে পাব। কিন্তু যেতিয়া এটা ভাল পৰিৱেশ দিয়ে এজনী গিৰ গৰুৱে আপোনাক কমচে কম 18 20 লিটাৰ গাখীৰ ধুনীয়া এটা পৰিৱেশত থাকিলে আৰামছে দি দিয়ে। আৰু মোৰ ঘৰত এনেকুৱা বহুত কাষ্টমাৰ আহিছে, নিজে গৰু কিনি নিছে, তেওঁলোকৰ ঘৰত অলৰেডি গিৰো আছে, গিৰ থকাৰ ভিতৰত গিৰ নিছে। তো তেওঁলোকৰ গৰুৱে চবে 17 লিটাৰ 18 লিটাৰ গাখীৰ দিয়ে। এটা বাটা পোৱালিক খাবলৈ দিয়ে, বাকী 17 লিটাৰ 18 লিটাৰ গাখীৰ দিয়ে। মই সেইটোৱে ক'ব বিচাৰিছোঁ। তো গিৰ গৰুৱে, কিছুমানে কয় কি গিৰ গৰুৱে গাখীৰ নিদিয়ে, গিৰ গৰুৱে গাখীৰ দিয়ে, বহুত ধুনীয়া গাখীৰ দিয়ে, বহুত ভাল ব্ৰীড হয়। আৰু গিৰ গৰুৰ গাখীৰটো আপোনাৰ 3 বছৰৰ পৰা লৈ 8 বছৰৰ ল'ৰা ছোৱালীক খোৱালে, সেই পোৱালিটো মানে সেই ল'ৰা ছোৱালীটোৰ মানে এটা বেলেগে মাইণ্ডছেট হয়গৈ। তো সেইকাৰণে কোনোবাই যদি কয় কি গিৰ গৰুৱে গাখীৰ নিদিয়ে, মই আপোনালোকক কৈ দিওঁ সেইটো মিছা কথা। ধুনীয়া গাখীৰ দিয়ে, বহুত ভাল গাখীৰ দিয়ে। আৰু মই যিমান গৰু দিছোঁ, চবেই মোক মানে কৈছে হয় গাখীৰ দিয়ে। তো মই যাম, ভিডিঅ' বনাম তেওঁলোকৰ ফাৰ্মত যায়। তো আপোনালোকে চাব, এইকেইদিনতে গৈ আছোঁ অলপমান ফ্ৰী হ'লে। তো আপোনালোকক মই ভিডিঅ' দিম, আপোনালোকে চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু 2টা 3টা গৰু লাগিলে কলো কৰিব পাৰে। মোৰ ঠাইত আছে 2জনীমান গৰু চেল কৰিব।